নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে শত্ৰুনাশৰ বিশেষ দিন 23 আৰু 24 এপ্ৰিল। আপোনালোকে কৰিব পাৰে বিশেষ এটা সৰু উপায় আৰু আপোনালোকে শত্ৰুৰ পৰা নিশ্চয় ৰক্ষা পাব। উপায়টো 23 এপ্ৰিলৰ ৰাতি 8:30 বজাৰ পিছত কৰিব পাৰিব। নোৱাৰিলে 24 এপ্ৰিলৰ ৰাতিপুৱা 5-6 বজাত কৰিব পাৰিব। নোৱাৰিলে 24 এপ্ৰিলৰ দুপৰীয়া 11:30 বজাৰ পৰা 12:30 বজাৰ ভিতৰতো কৰিলে ভাল হয়। আৰু তেতিয়াও যদি নোৱাৰে তেনেহ'লে 24 এপ্ৰিলৰ ৰাতি 7 বজাৰ আগত কৰি ল'ব। উপায়টো কৰিবৰ বাবে যদি পাৰে হালধীয়া কাপোৰ পিন্ধিব, গা ধুই হালধীয়া আসনত বহিব যদি আছে, আৰু তাৰপিছত ঘিৰ চাকি এগছি জ্বলাব মা বগলামুখীৰ নামত, কাৰণ সেইদিনাখন আছে মা বগলামুখীৰ জয়ন্তী হয়, শত্ৰুনাশ কৰিবলৈ বিশেষ দিন। আপোনালোকে সেয়েহে এনেকৈ হালধীয়া বস্ত্ৰ পিন্ধিব, হালধীয়া ফুল অৰ্পণ কৰিব পাৰে আৰু যিকোনো হালধীয়া মিঠাই অৰ্পণ কৰিব পাৰে মালৈ। তাৰপিছত আপোনালোকে চাকি জ্বলোৱাৰ পিছত হ্লিম মন্ত্ৰ জপ কৰিব। যদি নোৱাৰে তেতিয়াহ'লে কমেও 108 বাৰ জপ কৰিব, কিন্তু তাতকৈ বেছি আপোনালোকে যিমান পাৰে সিমান জপ কৰিব। আৰু শত্ৰুনাশৰ কথাটো কৈ ল'ব সংকল্প লওঁতে। সংকল্প কেনেকৈ লৈ আগৰ ভিডিঅ'ত দিছোঁ সেয়া চাই ল'ব। তেনেকৈ সংকল্প কৰি যিমান শত্ৰু আছে তেওঁলোকৰ কথা উল্লেখ কৰি ল'ব। হালধিৰ ফুট ল'ব পাৰে আৰু এটা নতুন হালধিৰ পেকেট আনি ল'ব। সেই হালধিৰ গুড়ি কাগজ বা কিবা পাত্ৰত উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত আপুনি বাওঁ হাতৰ তলুৱাত লৈ সোঁ হাতেৰে ঢাকি 108 বাৰ বা 11 মালা বা যিমান পাৰে সিমান আপুনি হ্লিম মন্ত্ৰ জপ কৰিব। এই বাতিটোত যদি লয় তেতিয়া বা প্লেটত লয় তেতিয়াহ'লে সেয়া আপুনি বাওঁ হাতৰ তলুৱাত লৈ সোঁ হাতেৰে ঢাকি হ্লিম 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 মন্ত্ৰ জপ কৰিব। প্ৰথমে আপুনি এক্সট্ৰাকৈ জপ কৰি ল'ব মন্ত্ৰ আগতে কোৱা মতে, তাৰপিছতহে আপুনি এই উপায়টো কৰিব। মানে হালধি ল'ব, শুকান হালধি, নতুন হ'ব লাগিব। আৰু এনেকৈ মন্ত্ৰ জপ কৰাৰ পিছত সেই হালধিখিনি ভালকৈ থৈ দিব। যিকোনো ক্ষেত্ৰত বাহিৰলৈ ওলাই যাওঁতে সেই শুকান হালধিৰ গুড়িৰ অকণমান ফুট আপুনি কপালত ল'ব, আৰু যদি নোৱাৰে কপালত ল'ব তেনেহ'লে নাভিত লৈ যাব। আপোনাৰ শত্ৰু নিশ্চয় আঁতৰিব আৰু শত্ৰুৰ ওপৰত আপুনি বিজয় লাভ কৰিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।